हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल। आत्मनिर्भरशील অসম অভিযানৰ যি 1 লাখ যুৱক-যুৱতীক 2 লাখ টকাকৈ দিয়াৰ সিদ্ধান্ত আছিলে, কিন্তু এতিয়া এটা ডাঙৰ কথা যে এতিয়া আপোনাৰ টোটাল ৰেজিষ্ট্ৰেশ্যন আছে 2,29,145 জন। সো ইয়াৰ পিছতে এপ্লিকেশ্যন ফাইনালি সাবমিট কৰিছিলে 1,04,091 জন। ইয়াৰে গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আপোনাৰ 1 লাখ যুৱতীকহে 2 লাখ টকাকৈ প্ৰদান কৰাৰ কথা আছিলে, কিন্তু ইয়াতে 1,04,091 জন আছে। সো 4,091 জনৰ এই বছৰ ইণ্টাৰভিউ নহয়, নেক্সট বছৰহে হ'ব। সো আপোনালোকে চিন্তা নকৰিব, নেক্সট বছৰ হ'লেও আপোনালোকে ইণ্টাৰভিউ দিব পাব আৰু টকাটো পাব। এই কথাখিনি মই কোৱা নাই, মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াইহে কৈছে। কি কৈছে শুনক এবাৰ। আমি অসমৰ 1,10,000 ল'ৰা ছোৱালীৰ ভিতৰত 1 লাখ ল'ৰা ছোৱালী মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমত এইবাৰ আমি জড়িত কৰিব খুজিছোঁ। অহা বছৰ আমি আৰু 1 লাখ ল'ৰা ছোৱালীক এই আঁচনিৰ লগত জড়িত কৰিব খুজিছোঁ।